वेलकम बैक टू माय चैनल मोर चैनलर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनालो। आज मैं बनाबले गई आसो एगलेस केक। तार कारणे मैं लै आसो एटू मेजारिंग कपर जोखारे मैदा और लैसो भेनिला एसेंस और आधा कप रिफाइन ऑयल और लैसो पाउडार सुगार जोनखिनि मैं घरते गुड़ा कर लैसिलो और लैसिलो अलप गाखीर और अकनमान निमख बैलेंस करिबर कारणे और लैसो हाफ टीस्पून बेकिंग पाउडार और 1/4 टीस्पून बेकिंग सोडा। ये गोटेखिनि आहकचोन एतिया मैं केनेदरे कि करूँ चाওক। प्रथमते एतिया आमी एड कर लम जोनखिनि रिफाइन ऑयल आছিলে हेखिनि फार्स्टत आमी यात दी लम। यार पिছত मैं एड करिसो हेतु कापेरे अकनमान गाखीर ऊपर जोनबोर देखिसे आपनालोके तात तेल आছিলে हेकारणे एनुका देखा गइसे। एतिया एखिनि यात मैं दी दिम। एया दुइखिनि मैं दी दिलु। एतिया एखिनि मैं भालदरे मिक्स करिम। गाखीर प्रयोजन हले आमी पिছত आको अकमान एड करिम। एतिया एखिनि आमी आगे भालदरे घुटी लम। बाकी जिखिनि हुकान इनग्रेडिएंट्स आछे हेखिनि आमी पिছত एड करिम। एया देखिसेने दुइखिनि केनेदरे भालदरे मिक्स হৈ গল। एतिया आमी यात बाकीखिनि बस्तु यात एड करिम। आपनालोকৰ तात जदि मेजारिंग काप नाइ आपनालोके नर्मेल कापो यूज करिब पारे। खाली कापबोर एके साइजर लब कारण तिতিয়া साइजटो माने समान जुखत हले बस्तुটো ভাল হয়। आहक एतिया आमी बाकीखिनि बस्तु भालदरे एड करि लওঁ। एया मैं एखन डाঙर चालनी লৈ লৈছো ওপৰত। तार पिছত मैं बाकी जोनखिनि हुकान बस्तु हेखिनि भालदरे साली पेলাই यात दी दिम। तिতিয়া कि হয় एयार बबल्सबोर नाथाके और केकটো भालदरे फ्लाफी হয়। आहक एखिनि आमी भालदरे एनेदरे साकी लওঁ। एया मैं मैदाखिनि एनेदरे साली आसो। एतिया मैदाखिनि साली होৱাৰ पिছত आमी চেনিखिनि जोनखिनि आছিলে पाउडार सुगार और बेकिंग पाउडार बेकिंग सोडा हेखिनि आमी यात भालदरे साली पेলাই दी दिम। एया हुकान इनग्रेडिएंट्स जिमानखिनि आছিলে मैं भालदरे एनेदरे साली ललो। एतिया आमी एखिनि भालदरे मिक्स करिब লাগিব एडाल हुइस्कर सहायत। जदि आपनालोকৰ तात एडाल नाइ आपनालोके नर्मेल हेटारेও लराब पारे। खाली बस्तुটো लराउते आपनालोके एटा दिखते लराब और बेसि स्पीड नकरिब बस्तुটো तेतिया ভাল হয়। और एनेदरे मैं लराइ থাকিম और जदि प्रयोजन হয় मैं अलपमान गाखीर एड करिम। एतिया आमी एखिनि लराइ लওঁ। एया देखिसे मोर कन्सिस्टेंसीटो बेटारर एनेकुवा হৈছে। अकनमान मैं यात गाखीर एड करिम और अलप कम जेन लागार कारणे। एतिया एखिनि আকৌ ভালদৰে मैं मिक्स करिम। मोर बैटारটো ভালদৰে मिक्स হৈ গল। এতিয়া ইয়াত দেখিছে চামুচত মই লৈছো অকলমান ভ্যানিলা এসেন্স। এখিনি মই এতিয়া ইয়াত ভালদৰে মিক্স কৰিম। ইয়াত দি লোৱাৰ পিছত এতিয়া ভালদৰে এখিনি লৰাই পেলাই আমি কেকৰ কাৰণে ৰেডি কৰিব পাৰো। এয়া দেখিছে মোর কেকৰ কাৰণে যোনটো বেটাৰ লাগে হেতু মোর সম্পূৰ্ণ ৰেডি হৈ গল। আপোনালোকে এনেদৰে লৰাওতে দেখিব যে ওপৰৰ পৰা চাব যে এই বস্তুটো যেতিয়া এনেকুৱা ৰিবনৰ নিচিনাকে বস্তুটো পৰিব তেতিয়া গম পাব যে আমাৰ বেটাৰটো পাৰফেক্ট হৈছে। বেছি ঢিলাও নকৰিব বা বেছি টানো নকৰিব। চাব যাতে এনেকুৱা এটা কনসিস্টেন্সি থাকে। এতিয়া এখিনি আমি এটা কেক মোল্ডত বাকি লম। এতিয়া মই লৈ লৈছো এটো কেক টিত। এতিয়া ইয়াত মই ভালদৰে ৰিফাইন অয়েলটো লগাই দিম। যদি আপোনালোকে ৰিফাইন অয়েল নলগায় ইয়াত এনেকৈ ৰিফাইন তেলৰ ওপৰত মানে বাটাৰ পেপাৰটো যদি নলগায় ইয়াৰ ওপৰত আপোনালোকে আটা ছটিয়াই দিলেই হ'ব ভালদৰে। আহক এতিয়া মই ইয়াত ৰিফাইন লগাই বাটাৰ পেপাৰখন পাৰি লওঁ। আৰু যদি বাটাৰ পেপাৰখন নাথাকে আপোনালোকে নৰ্মেল কাগজো ইউজ কৰিব পাৰে। এয়া মই কেক টিনটোত ভালদৰে ৰিফাইন অয়েলখিনি লগাই ললো। এতিয়া ইয়াৰ ওপৰত মই এখন বাটাৰ পেপাৰ পাৰি লম। তাৰ ওপৰতো অকণমান তেল লগাই দিম যাতে কেকটো পিছত লাগি নধৰে। এইখন মই বাটাৰ পেপাৰ ইয়াত দি ললো আৰু ইয়াৰ ওপৰতো মই ভালদৰে তেল লগাই ললো। নৰ্মেল কাগজো ব্যৱহাৰ কৰিব পাৰে। খালি নিউজ পেপাৰবোৰ ব্যৱহাৰ নকৰিব কাৰণ তাত থকা আখৰবোৰ পিছত লাগি ধৰিব। এনেদৰে মই দিয়াৰ পিছত এতিয়া যোনখিনি বেটাৰ আছিলে ইয়াত দি দিম। এয়া আমাৰ কেক টিনত আমি বেটাৰখিনি দি ললো। এইখিনি এতিয়া আমি জুইত দিবৰ কাৰণে ৰেডি হৈ গল গেছত। এতিয়া এনেদৰে আমি দুবাৰমান এনেদৰে টুকুৰিয়াই দিব যাতে বস্তু ভালদৰে সেট হৈ যায় আৰু ইয়াত যাতে এয়াৰ বাবলছবোৰ নাথাকে নহলে কেকটো ভালদৰে নুফুলিব। এতিয়া আমি এইখিনি গেছত পাতি দিম। এনেদৰে মই এই কেৰাহীটো 10 মিনিটমান প্ৰিহিট কৰি ললো। ঘৰতে ওভেন নোহোৱাকৈ আপোনালোকে ধুনীয়াকৈ এনেদৰে কেক বনাব পাৰিব। এতিয়া আমি যোনটো কেক টিনটো আছিলে এতিয়া আমি লাহেকৈ বহাই দিম। মই কেৰাহীত অকণমান নিমখ দি লৈছোঁ। যদি কেৰাহীটো আপোনালোকৰ পাতলা হয় এনেকৈ নিমখ দি ল'ব। যদি বহুত ডাঠ হয় তেতিয়া নিদিলেও হৈ যায়। আৰু লৈছোঁ এখন ষ্টিলৰ প্লেট বা ষ্টেণ্ড যিকোনো ল'ব পাৰে। সেইখনৰ ওপৰত মই কেক টিনটো বহুৱাই দিছোঁ আৰু ইয়াৰ পিছত মই ভালদৰে এখন ঢাকন লগাই
5-10 মিনিটমান আমি হাই ফ্লেমত থৈ বাকী একেবাৰে ল' ফ্লেমত আপোনালোকে এই কেকটো বনাব। প্ৰায় 45 মিনিটছমানৰ পিছত মই ঢাকনখন এৰুৱাই ল'লোঁ। তাৰপিছত দেখিছে আমাৰ কেকটো ধুনীয়াকৈ ফুলি আহিলে। তাৰ মাজৰ সময়খিনিত মই ঢাকনখন উঠোৱা নাই, কাৰণ কেকটো বেছি খোলা মেলা কৰি থাকিব নালাগে তাৰ ঢাকনিখন। আৰু আপোনালোকে এনেকুৱা এডাল টুথপিক ল'ব, টুথপিকডাল লৈ পেলাই ইয়াত সোমোৱাই চাব। যদি এইটো একেবাৰে চফাকৈ ওলাই আহে তেন্তে গম পাব আমাৰ কেকটো পাৰফেক্টলি ৰেডি হৈ গ'ল। দেখিছে একো লাগি অহা নাই, চফাকৈ ওলাই আহিছে। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুটছ তেতিয়া দি ল'ব পাৰিলেহেঁতেন, কিন্তু মই আজি ইউজ কৰা নাই। এতিয়া এইখিনি আমি অলপ সময় আৰু 2 মিনিটমান ৰাখি পেলাই আমি এইটো গেছটো অফ কৰি দিম। মই প্ৰায় গেছটো অফ কৰি ল'লোঁ এতিয়া। তাৰপিছত এয়া আমাৰ হৈ গ'ল সম্পূৰ্ণকৈ কেকটো ৰেডি। সেইকাৰণে আপোনালোকে ইয়াৰ যোনটো বেটাৰ থাকে আধালৈকে দিব, কাৰণ কেকটো ফুলি আহে। যদি আপোনালোকে ভৰাই পেলাই দিয়ে তেতিয়া কেকটো ডাঙৰো নহয় আৰু পৰি থাকিব মিক্সাৰখিনি আমাৰ, সেইকাৰণে আধালৈকে দিব। আৰু এই কেৰাহীৰ তলত যোনখিনি নিমখ আছে সেইখিনি এতিয়া মই ভালদৰে এটা বৈয়ামত ভৰাই ৰাখি থ'ম। পিছত আকৌ যেতিয়া আমি কেক বনাম তেতিয়া আমি এইখিনিয়ে আকৌ ব্যৱহাৰ কৰিলে হ'ব, নতুনকৈ নিমখ আৰু ইয়াত দিয়াৰ প্ৰয়োজন নাই। এতিয়া এইখিনি আমি এতিয়া এখন প্লেটত নমাই ল'ম। এয়া মই এখন প্লেটত এনেদৰে নমাই ল'লোঁ। তাৰপিছত মই এখন কটনৰ ৰুমাল ইয়াৰ ওপৰত দি দিম। এনেকুৱা কৰিলে কেকটো কি হয়, ছফ্ট হৈ থাকে, ইয়াত বতাহটো নোসোমায় যিহেতু। আৰু ছফ্ট হৈ থাকিলে কেকটো খাই ভাল লাগে নিশ্চয়। এনেকৈ আমি অলপ সময় ৰাখি থ'ম। তাৰপিছত ঠাণ্ডা হ'লে আমি এইখন আঁতৰাই দিব পাৰিম। এয়া মই ৰুমালখন আঁতৰাই লোৱাৰ পিছত আমাৰ কেকটো সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গ'ল। আৰু এনেকৈ চাকুখন দি ছাইডখিনি মই এনেকৈ এৰুৱাই ল'ম। তাৰপিছত কেকটো সোনকালে আৰু সহজতে এৰ খাই আহিব। এয়া আমাৰ কেকটো ভালদৰে এৰাই আহিলে। ইয়াৰ যোনটো বাটাৰ পেপাৰ থাকে আমি সেইখিনি লাহে লাহেকৈ এৰুৱাই দিম। আৰু বাটাৰ পেপাৰটো আমাৰ লগোৱাৰ কাৰণে ই সহজতে এৰ খাই যাব। এয়া আপোনালোকে দেখিছে কেনেদৰে ধুনীয়াকৈ এৰি গৈছে। এয়া দেখিছে আমাৰ কেকটো সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল। এইটো মোৰ বেক ছাইডটো হয়। এয়া দেখিছে ফ্ৰণ্ট ছাইডটো কেকটো কিমান স্পঞ্জি হৈছে আপোনালোকে দেখিছে চাগে। এয়া ছাইডটো দেখিলেই গম পাব আপোনালোকে কেকটো কিমান স্পঞ্জি হৈছে। তো এয়া আমাৰ সম্পূৰ্ণকৈ হৈ গ'ল কেকটো ৰেডি। মই আজি এইটো কাটি নেদেখাওঁ যিহেতু মই এইটো আইচিং কৰিম বুলি ভাবিছোঁ। মই যদি আইচিং কৰোঁ আপোনালোকক নিশ্চয় দেখাম। যদি মোৰ এই ৰেচিপিটো ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।